चिरांनि रुनिखाता हाग्रा खोन्दो मावखुलि गाग्लोबनाय जाथाय थावनायाव पुलिस गोजौ बिबानगिरि नुजाथियो। पुलिस खुंथाया बेनि सायाव आरजाथाव राहा लागोन। बेनि सायावबो गोजोननाय गैयाब्ला खुंथायनो फोरमायनो हागोन। बेबायदि जाथाय थावनायाव नुजाथिनानै जाथायनि आयदायाव बेबायदि फोसावनानै होयो पुलिस गोजौ बिबानगिरि बिथाङा। কিছু সময় দিয়ক আৰু আৰক্ষী প্ৰশাসন তথা প্ৰশাসনে তাৰ ওপৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব আৰু তাৰ পাছতো যদি আপোনালোকে সুখী নহয় তেতিয়া আপোনালোকে নিজৰ প্ৰতিবাদৰ কথা বা আপোনালোকে জনাব পাৰিব প্ৰশাসনক যে এইটো আপোনালোকে নহয়। গতিকে সেইকাৰণে তেওঁলোকৰ লগত কথা পাতি আছোঁ, মহিলাসকলো আছে, তেওঁলোকৰ লগত কথা পাতি তেওঁলোকক জনাই দিছোঁ যে প্ৰশাসন সদায় ৰাইজৰ লগত আছে, প্ৰশাসনে ৰাইজৰ সমস্যা সমাধান কৰিবলৈ প্ৰশাসনে চেষ্টা কৰিব। কিন্তু মুহূৰ্তত এইটো কথাই আমি কৈছোঁ যে কোনো পৰিস্থিতিত যাতে কোনো মানে আইন যাতে হাতত তুলি নলয় সেই কথাটো তেওঁলোকক কৈ দিছোঁ আৰু আইন হাতত তুলিলৈকে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা লোৱা হ'ব। নাই, মইতো বৰ্তমান ফিল্ডতে আছোঁ, মই ইয়াতে আছোঁ আৰু তেওঁলোকৰ লগত মই কথা পাতি আছোঁ। মাননীয় DC মহোদয় আছে, মাননীয় AC মহোদয়, SSP মহোদয় আছে। গতিকে মই তেওঁলোকৰ লগত কথা পাতি আছোঁ। নাই, মই এতিয়া সেই কথাটোত মই একো ক'ব নোৱাৰোঁ, কোনো কমেণ্ট মই দিব নোৱাৰোঁ। বাট এটাই কথা আছে যে আমি তেওঁলোকৰ লগত ৰাইজৰ লগত আলোচনা কৰি আছোঁ আৰু সমস্যাটো এটা সমাধান লাগে। নাই, চাওক, এতিয়া বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন আছে আৰু আমি তেওঁলোকে যদিও কৈ আছে যে বাৰে বাৰে কৈ আছে যে তেওঁলোকৰ ইয়াতে এতিয়া মানুহক এৰেষ্ট কৰিব লাগে, কিবা কৰিব লাগে, তেওঁলোকৰ দাবীবিলাক কৈ আছে। কিন্তু আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যে প্ৰশাসন যিহেতুকে ইয়াতে নিয়োজিত হৈ আছে, গতিকে ইমিডিয়েট একশ্যন কেনেকৈ ল'ব পাৰিব, তেওঁলোকে এটা সময়সীমা বান্ধি দিয়ক, সেইমতে প্ৰশাসনে তাৰ ওপৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব আৰু তাত তেওঁলোকে সুখী নহ'লে তেওঁলোকে আহি পেলাই তেওঁলোকে পুনৰ সেই বিষয়টো চৰকাৰ বা প্ৰশাসনৰ তেওঁলোকৰ ওচৰত